নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আছিক আপোনালোকৰ বাবে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লগতে দেশৰ বিভিন্ন প্ৰান্তৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যত পুনৰ গুলীচালনাৰ ঘটনা সংঘটিত হৈছে। সবিশেষ জানিবলৈ ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ চাওক। আজিৰ প্ৰথম গুৰুত্বপূৰ্ণ খবৰ, আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ। গুলিৰ শব্দত পুনৰ কঁপি উঠিল ৰাজ্য। তীৰ্থৰ ডিঙিত তিনিবাৰকৈ গুলীচালনা আৰক্ষী জোৱানৰ। এই মুহূৰ্তত জানাবলৈ ওলাইছে এটা বিগ ব্ৰেকিং নিউজ। ভয়ংকৰ গুলীচালনাৰ ঘটনা সংঘটিত হৈছে এইখন ৰাজ্যত। মঙ্গলবাৰে সোণাৰীত আৰক্ষী নিজৰ সাৰ্ভিস গান ব্যৱহাৰ কৰি সহকৰ্মীক গুলিয়াই হত্যা কৰে। সূত্ৰৰ পৰা জানিব পৰা অনুসৰি সোণাৰী সদৰ আৰক্ষী থানাত সংঘটিত হয় এই ভয়াবহ ঘটনাটি। অভিযুক্ত সহকৰ্মীজন ডিঙিত তিনিবাৰকৈ গুলীচালনা কৰে আৰু যাৰ ফলত থিতাতে নিহত হয় গকুল বসুমতাৰী। এই ঘটনা সংঘটিত কৰাৰ পাছতে দীপক কাকতি নামৰ অভিযুক্ত আৰক্ষী জোৱানজনে আত্মসমৰ্পণ কৰিছে। চৰাইদেউ যুৱৰাজ আৰক্ষীৰ অধীক্ষকে প্ৰকাশ কৰা অনুসৰি কনষ্টেবল দীপক কাকতিয়ে তেওঁৰ সাৰ্ভিস ৰাইফল ব্যৱহাৰ কৰি সহকৰ্মী গকুল বসুমতাৰীক গুলিয়াই হত্যা কৰে। এই গুলীচালনাৰ ঘটনা এতিয়া সমগ্ৰ সোণাৰীত চাঞ্চল্যৰ সৃষ্টি কৰিছে। সোণাৰীত আৰক্ষী জোৱানৰ হঠাৎ এই কাণ্ডৰ আঁৰৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই, যদিও বিষয়টোৰ ওপৰত তদন্ত চলি আছে। লগতে ৰাজ্যৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ, তিনিচুকীয়া জিলাত চাঞ্চল্যকৰ ঘটনা। ছাত্ৰীৰ নিবাসৰ ৱাৰ্ডেনে 10 গৰাকী ছাত্ৰীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ। জিলাত চাঞ্চল্যকৰ ঘটনা। ছাত্ৰী নিবাসৰ ৱাৰ্ডেনে 10 গৰাকী ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা গুৰুতৰ অভিযোগ। জিলাখনৰ ডুমডুমাৰ বৰহাবজানৰ এক ছাত্ৰী নিবাসত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা। বৰহাবজান হাইস্কুলৰ ছাত্ৰী নিবাসৰ ৱাৰ্ডেনে ছাত্ৰীসকলক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ। ডুমডুমা আৰক্ষী থানা ৱাৰ্ডেন আনন্দ বৰগোহাঁইৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে 10 গৰাকী ছাত্ৰীয়ে। আনন্দ বৰগোহাঁইয়ে ছাত্ৰীসকলৰ শৰীৰৰ বিভিন্ন অংগত জোৰকৈ স্পৰ্শ কৰাৰ অভিযোগ ছাত্ৰীসকলৰ। বৰগোহাঁই নামৰ ৱাৰ্ডেনজনে মনে মনে ছাত্ৰীসকলৰ গা ধোৱা চাই বুলি অভিযোগ উত্থাপন কৰিছে ছাত্ৰীসকলে। ৱাৰ্ডেনজনে হোৱা বিচনাত ছাত্ৰীসকলৰ বহিবলৈ নিৰ্দেশ দিয়াৰ অভিযোগ। ৱাৰ্ডেনজনৰ বিৰুদ্ধে নিচাযুক্ত দ্ৰব্য সেৱন কৰি ছাত্ৰীসকলৰ কোঠালৈ সোমাবলৈ চেষ্টা কৰাৰো অভিযোগ তুলিছে। আনকি একাংশ ছাত্ৰীক ৱাৰ্ডেনে নিজৰ লগত শুবলৈ ধমক দিয়াৰো অভিযোগ কৰিছে ছাত্ৰীসকলে। এই ঘটনা ভুক্তভোগী 10 গৰাকী ছাত্ৰীয়ে পৰিয়ালৰ সহযোগত ডুমডুমা আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে। এতিয়া আৰক্ষীয়ে ঘটনা সন্দৰ্ভত কি পদক্ষেপ লয় সেয়া হ'ব লক্ষণীয়। লগতে ৰাজ্যৰ তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ, এক ভয়ংকৰ ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে। একেলগে প্ৰাণ হেৰুৱালে 34ৰো অধিক লোকে। দেওবাৰে উত্তৰ পশ্চিম কলম্বিয়াত ভূমিস্খলনৰ ফলত এখন বাছ পাহাৰীয়া মাটিয়ে পুতি পেলোৱা কমেও 34 গৰাকী লোক মৃত্যু হয় বুলি চৰকাৰী দুৰ্যোগ সংস্থাই সদৰি কৰে। ধাৰাসাৰ বৰষুণৰ ফলত হোৱা ভূমিস্খলনৰ ফলত ৰাজধানী বাগোটাৰ পৰা প্ৰায় 230 কিলোমিটাৰ উত্তৰ পশ্চিমে ৰিছাৰালডা প্ৰদেশৰ পুবেব্লো ৰিকো আৰু সান্টা চিচিলিয়া গাঁৱৰ মাজৰ পথত এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে। উদ্ধাৰকাৰীসকলে জীৱিতসকলক উদ্ধাৰৰ বাবে মাটি খান্দি বোকাৰ মাজেৰে খনন কাৰ্য অব্যাহত ৰাখিছে। বৰ্তমান কৰ্তৃপক্ষই সদৰি কৰা মতে 9 জন লোক জীৱিত অৱস্থাত উদ্ধাৰ কৰা হৈছে। উদ্ধাৰ হোৱাসকলৰ ভিতৰত এগৰাকী 7 বছৰীয়া কণমানিও আছে, যি মৃত মাতৃক আঁকোৱালি থকা অৱস্থাত উদ্ধাৰ কৰা হৈছিল। এনে ধৰণৰ নিত্য নতুন খবৰ পাবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰাৰ লগতে ভিডিঅ'টো এটা লাইক কৰি দিব। আপোনালোকৰ একোটা মূল্যৱান লাইকে আমাক ভিডিঅ' বনোৱাত উৎসাহ যোগায়।